হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ আৰু এয়া দুপৰীয়া খানা লৈ আহি গ'লোঁ দেই। দুপৰীয়া খানা এয়া আৰম্ভ কৰিছোঁ। আৰম্ভ কৰিছোঁ। প্ৰথমে খাম কি জানিছে নাই? আজি কেইবাবিধো আছে। মিক্স শাক আছে, তাৰপিছত মানিমুনি আছে। প্ৰথমতে এইটো মিক্স শাক লৈ ল'লোঁ, ইয়াৰে অকণমান খাম। তাৰপিছত বহুতকেইটা আইটেম আছে আজি, গতিকে কিমান খাই আছোঁ দেখুৱাই আছোঁ আপোনালোকক। তাতে কিন্তু একদম আমাৰ স্পেচিয়েল খানা এটা আছে, আৰু সেইটো হৈছে জনাই আছোঁ খাওঁতে। প্ৰথমতে শাকেৰে আৰম্ভ কৰিছোঁ। মিক্স শাক মানে বহুত কেইবিধ আছে আৰু শাক, এয়া মায়ে দি পঠাইছিলে। এয়া খাবলৈ লৈছোঁ দেই। এয়া মিক্স শাকৰ মানে টেষ্টটোৱে বেলেগ। এইটো খাইছোঁ আৰু প্ৰথম। ইমান যে টেষ্টি হৈছে ন, বহুতকেইটা শাক আছে। আজি আমাৰ এইটো হোলী স্পেচিয়েল খানা, আৰু এতিয়া খাবলৈ আমি আমাৰ কেতিয়াবা বনালোঁ, দেৰি হ'লগৈ আৰু। অকণমান ভোট জলকীয়া, জ্বলা। এতিয়া কি খাম জানিছে না? এতিয়া খাম মানিমুনি অকল পিঁয়াজ দি ভাজিছোঁ, দিয়া নাই। ঘৰৰ একদম পথাৰৰ মানিমুনি, বিৰাট টেষ্টি আৰু ঔষধি বস্তু, গতিকে খোৱাটো কিমান উপকাৰী আৰু সেইটো চবেই জানে আৰু আমাৰ অসমীয়া মানুহ, হয়নে? মই এনেও মানিমুনি, কচু এইবিলাকৰ প্ৰতি ইমান বেছি দুৰ্বল, বহুত ভাল পাওঁ খাই। চবে এনেকৈ বনালে ভাল পায়, অকল পিঁয়াজ দি ন। পথাৰৰ মানিমুনি যে গোন্ধটোৱে বেলেগ চা। মিঠাটো দেখিছ নাই কেনেকুৱা? মানে ইয়াতে আমি টাবত কৰিছোঁ, টাবৰ নিচিনা নহয়, মানে খুব ধুনীয়া মিঠা আৰু। মোৰ নগ'ল, মোৰ কাণত আছে নেকি হোলী ৰং। আমাৰ স্পেচিয়েল খানাটোলৈ যোৱা কি নাই, সেইটো আছে যাবলৈ। এতিয়া কোনটো খাম বাৰু? ইমান ভাল লাগিছে মানিমুনিটো, হয়নে? বেয়া লাগিছে। বহুত ভাল লাগে, মই মানিমুনি খাই ইমান ভাল নাপাওঁ, আপুনি বনাওঁতে বহুত ভাল লাগে। মানিমুনি চবেই ভাল নাপায়, তিতা এটা পায়। মানিমুনি সৈতে খাই ল'লোঁ। এতিয়া আৰু আজি আমাৰ মানে বহুতখিনি আছে খানা। ইমান বেছি ধুনীয়া হৈছে মানিমুনিটো ন। এতিয়া খাম বিৰাট টেষ্টি বস্তু এটা, সেইটো হৈছে কচু, মচন্দৰী, মধুসোলেং। এইটো অলপ থপকৈ বনাইছোঁ, সৰহকৈ খাম। মচন্দৰী একদম সৰহকৈ দিছোঁ, দেখিছেনে? মচন্দৰীটো সৰহকৈ মচন্দৰী দিছোঁ।
জ্বলাকৈ বনাইছোঁ বিৰাট টেষ্টিকৈ বনাইছোঁ দেই কি যে মচন্দৰী ধুনীয়া গোন্ধটো যে ইমান বেছি ধুনীয়া হৈছে সৌৰভ খাইছা নাই কচুটো আমাৰ বৌৱে ডিষ্টাৰ্ব দি আছে আমাৰ ডগিটোৱে কচুকণ মানে লেটিয়াই লেটিয়াই ভাতৰ লগত মচন্দৰী যিটো চেণ্ট মচন্দৰী মধুসোলেঙৰ যিটো চেণ্ট সেইটো মানে অসমীয়া মানুহে কেতিয়াও পাহৰিব নোৱাৰে হয়নে মচন্দৰী মধুসোলেং হয়নে নামকেইটা কিমান ধুনীয়া আৰু কণ বিলাহী আমাৰ অজয় নাখায় অজয় আজি মূৰ ঘূৰাই গৈছে এয়া খানা দেখি তাক সুধা মাছ এপিচ ফ্ৰাই কৰি দিছোঁ আমি ইমানবোৰ খাইছোঁ সেই অকল সৰু আলুগুটি ভাজি পিঁয়াজ লৈছে আৰু জলকীয়া মাছ ফ্ৰাই তেনেকৈ খাইছে বেলেগ ধুনীয়া হৈছে কচুটো সৌৰভে সলাগি খাইছে আমাৰ মানে খোৱা চোৱাত ইমান ডিষ্টাৰ্ব নিদিয়ে বাৰু নিজে খাই ল'লে যে আমাৰ ডগিটোৱে আৰু এটা আইটেম আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো দীঘলীয়া হৈ আছে উপায় নাই কিন্তু খানাখিনি আপোনালোকক দেখাব লাগিব ইমান কষ্ট কৰি বনাইছোঁ সৰু মাছ ভজা সৰু মাছ ফ্ৰাই দেই ধনিয়া সৰহকৈ দি ভাজিছোঁ সৰু মাছ এতিয়া সৰু মাছটো খাই লওঁ ইমান বেছি ধুনীয়া হৈছে অজয় সৰু মাছটো দেখাই নাছিলে পিছতে দেখি পাইছোঁ এইটো দিয়কচোন এতিয়া ইমানেই বনাইছোঁ আজি কেইবিধ বনাইছোঁ 1 2 3 4 5 6 ছবিধ সৰু মাছ এনেকৈ ফ্ৰাই খাইছে নাই ধনিয়াৰ লগত আৰু এটা স্পেচিয়েল আইটেম আছে জেগাই নোহোৱা হৈছে পেটত সৰু আলুগুটি সৰু আলুগুটি ফ্ৰাই তাৰপিছত ভালে আনো এতিয়া ওচৰলৈ আনি আছোঁ এটা মস্ত কেৰাহী আপোনালোকে কেৰাহীটো দেখা নাপায় বাৰু কোনোবা আহিছে বেল বজাইছে এতিয়া স্পেচিয়েল আইটেমটো লৈ আছোঁ দেই কোন পিচ খাওঁ কোন পিচ নাখাওঁ দেখিছেনে এইটো মস্ত মাছৰ পিচ হয়নে এইটো আমাৰ এই আলহী আহিছে লুকিছে খুব উপায় নাই আৰু ভিডিঅ'টো যিহেতু কৰি আছোঁ এইটো হৈছে আমাৰ চাঙেৰি টেঙা আৰু কাণপুৰীয়া আলু দি পেলাই
কচ মাছ দিছোঁ, মস্ত মস্ত কচ মাছ দি দিছোঁ। গতিকে মাছ পিচ বাৰু দেখাই দিওঁ, এয়া খাই দেখাইছোঁ দেই। কচ মাছৰ তেলৰ সোৱাদটোৱে বেলেগ। গতিকে বৰ হুলস্থুল হৈছে, আপোনালোকক ডিষ্টাৰ্ব পাইছে চাগে। ময়ো খাওঁ ধুনীয়াকৈ কচ মাছ পিচ লৈ ল'লোঁ, এয়া ডাঙৰ মস্ত পিচ। খাঙি টেঙা লগত এতিয়া মই খাওঁ দেই। আপোনালোকে ইমান সময় মই খোৱা ভিডিঅ' চাই আছে, গতিকে আপোনালোকলৈ ধন্যবাদ। আৰু হেপী হোলী, চবৰে জীৱন সুন্দৰ হওক, ধুনীয়া হৈ থাকক। ধন্যবাদ।